নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে ইকো ক্লাব আৰু ইউথ ক্লাব নিজৰ নিজৰ বিদ্যালয়সমূহত গঠন কৰিছে। ইকো ক্লাব আৰু ইউথ ক্লাবৰ লগত সংগতি ৰাখিয়ে আমাৰ বিদ্যালয়বিলাকত বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ জৈৱ বৈচিত্ৰ্য পঞ্জীয়ন মেইনটেইন কৰিবৰ বাবে আমাক অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দিছে। সেইটো আমি সকলোৱে অৱগত। আহকচোন আমি আজি জৈৱ বৈচিত্ৰ্য পঞ্জীয়নখন কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে জানো। প্ৰাথমিক পৰ্যায় আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ বাবে জৈৱ বৈচিত্ৰ্য পঞ্জীয়নখন ধৰণটো অলপ বেলেগ বেলেগ ধৰণৰ। জৈৱ বৈচিত্ৰ্য পঞ্জীয়ন মাধ্যমিক পৰ্যায়ৰ বাবে আমি চাওঁ, আহকচোন। প্ৰথমতে আমি এনেদৰে ঠাই নাম, মণ্ডল, খণ্ড, জিলা, ঠাইখনৰ ভৌগোলিক অৱস্থান, জনসংখ্যা এইসমূহ ইয়াত ভৰাব লাগিব। তাৰ উপৰিও স্থানীয় বৈদ্য, হাকিম, চিকিৎসা আগবঢ়োৱা ব্যক্তি, মানুহ, পোহনীয়া জীৱ জন্তু, এই গাঁওখনত থকা এই ব্যক্তিসকলে ইয়াত ছবি, তেওঁলোকৰ নাম, বয়স, লিংগ, ঠিকনা সকলোকে লিখিব লাগিব। ঠিক তেনেদৰে আপোনালোকৰ অঞ্চলটোত থকা জনগোষ্ঠী, সম্প্ৰদায়, প্ৰধান জীৱিকা, উপজীৱিকা এই সকলোসমূহ জৈৱ বৈচিত্ৰ্য পঞ্জীয়নখনত লিপিবদ্ধ কৰিব লাগিব। লগতে জনগোষ্ঠীৰ ছবিসমূহ লাগিব, শস্য, গছৰ নাম, ছবি লগোৱা ঠাই, শস্য, বিভিন্ন শস্যসমূহৰ ছবি, ফল গছ, খেতি কৰা প্ৰজাতি এই সকলোসমূহ, লগতে ফল গছৰ ছবি, খেতি কৰা প্ৰজাতি, গছৰ ছবি, ফলৰ গছ এইসমূহ আপোনালোকে কৰিব লাগিব। আপোনালোকৰ তলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই এই PDF ফাইলটো তলৰ ডেছক্ৰিপশ্যনত আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইকো ক্লাব আৰু ইউথ ক্লাবৰ বাবে আমাৰ বিদ্যালয়সমূহলৈ নিৰ্দিষ্ট কিছুমান শিতান আহে। সেই শিতানসমূহ কেনেদৰে খৰচ কৰিব তাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এই নিৰ্দেশাৱলীখন চাওঁ, আহকচোন। ছেকেণ্ডাৰী বিদ্যালয়ৰ বাবে চাৰ্ট পেপাৰ ফৰ প্ৰিপেয়াৰিং দ্য ফৰ্মেটছ স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ জৈৱ বৈচিত্ৰ্য পঞ্জীয়নৰ বাবে ষ্টেচনাৰী, পেইন, পেঞ্চিল, কালাৰ্ছৰ বাবে 1000 টকা, ফটোগ্ৰাফ, প্ৰিণ্টিং, এলবাম ইনক্লুডিং ডিজিটেশ্যন ফটোগ্ৰাফৰ বাবে 6000 মান দিছে। আৰু টেষ্টিং অফ ড্ৰিংকিং ৱাটাৰ তাৰ বাবে 1500 টকা, আৰু আদাৰ এক্টিভিটিজ আণ্ডাৰ ইয়থ এণ্ড ইকো ক্লাব তাৰ বাবে এইখিনি টকা। আৰু আহকচোন এতিয়া আমি প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ বাবে চাওঁ। প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ বাবে 5000 টকা আহে, আমি সকলোৱে গম পাওঁ। প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ বাবে জৈৱ বৈচিত্ৰ্য পঞ্জীয়নৰ বাবে 4000 টকা দিছে, খৰচ কৰিবলৈ দেখুৱাইছে। ডাটা কালেকশ্যন আৰু ডকুমেণ্টেশ্যনৰ বাবে 1000 টকা, ফটোগ্ৰাফ আৰু প্ৰিণ্টিঙৰ বাবে 1000 টকা, ষ্টেচনাৰী বস্তুৰ বাবে 500 টকা, আৰু চাৰ্ট পেপাৰ প্ৰিপেয়াৰিঙৰ বাবে 1500 টকা, আৰু তাৰ লগতে ইকো ক্লাব আৰু ইউথ ক্লাবৰ অন্যান্য কাৰ্যসূচীৰ বাবে 1000 টকা দিছে। আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে 15000 টকা আহে। সেইসমূহ বিদ্যালয়ত জৈৱ বৈচিত্ৰ্য পঞ্জীয়ন চাৰ্ট পেপাৰৰ বাবে 3000 টকা। ঠিক এনেদৰে আমাৰ বিদ্যালয়সমূহলৈ ইকো ক্লাব আৰু ইউথ ক্লাবৰ বাবে নিৰ্দিষ্ট শিতান আহে। শিতানসমূহ কেনেদৰে খৰচ কৰিব সেইসমূহৰ গাইডলাইন অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে প্ৰকাশ পাইছে। সেই গাইডলাইনসমূহ তলত ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া হৈছে, আপোনালোকে ডাউনলোড কৰি ল'ব। ধন্যবাদ। আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু আগলৈও এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।